স্বাধীনতা দিৱসলৈ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু আজি ৰাতিপুৱাৰ পৰা বতৰটোহে বহুত বেয়া। মাজতে বতাহ আহিলে, তাৰপিছত অকণমান বৰষুণো পৰিলে। এতিয়া অকণমান এৰি দিছে, তো আমিও এতিয়া আমাৰ যি নাওবৈচা আমাৰ ক'ত আমি উদযাপন কৰিম আমাৰ কাৰ্যালয়ত, বলক দেখাম। এয়া এতিয়া গৈ পেলাই আমাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নাওবৈচাৰ কাৰ্যালয়ত আমি উপস্থিত হ'লোগৈ মই আৰু বাকী লগৰসকলো আহিছে। এয়া আমি সাজু হৈছোঁ আমি সকলো পতাকা উত্তোলন কৰিবলৈ। আমাৰ এই খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় আমাৰ BO ছাৰে এয়া পতাকা উত্তোলন কৰিছে। তাৰপিছত আমি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিলোঁ। ইয়াৰ পিছতে আমি ফটো তুলিলোঁ লগৰবিলাকৰ সৈতে। ফটো মানে আচলতে ফটোৰ লগতে মই ভিডিঅ' কৰি আছিলোঁ। মই ভিডিঅ' কৰি থাকোঁতে ফটো বুলি ভাবি লগৰকেইজনো আহি ৰখিলেহি। ইয়াত আছে কপিল, বিপ্লৱ, ঋতুপৰ্ণা, এয়া বৰদলৈদা, তাৰপিছত বিনন্দ আছে মোৰ সখী, ইয়াৰ পিছফালে নয়ন, তাৰপিছত এয়া চেতিয়াদাও আহিলে। তাৰপিছত ফটোটো বা ভিডিঅ' লোৱাৰ পিছত এয়া আমাৰ কিছুমান কাৰ্যসূচী আছিলে, তাতে কাৰ্যসূচীবিলাক ইয়াৰ পিছত চলি গৈ থাকিল। প্ৰথমতে আমাৰ বয়োজ্যেষ্ঠসকলক সন্মান কৰিলে, শ্ৰদ্ধা জনালে। তাৰপিছত বয়োজ্যেষ্ঠসকলক শ্ৰদ্ধা জনোৱাৰ পিছত আমাৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী, এয়া আমাৰ সকলোৰে মৰমৰ ৰাজে গীত পৰিৱেশন কৰিছে। ৰাজৰ লগত মই ভিডিঅ' পিছত বেলেগকৈ দিম। সুন্দৰকৈ গীত পৰিৱেশন কৰিলে, ইমান ধুনীয়া কণ্ঠ তেওঁ। আৰু তাৰপিছত ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ লগৰো বহুতে পুৰি চব্জি খুৱাইছিলে, আমি সেয়া খালোঁ। মই আগতে খাই দিলোঁ, ঋতু, অমিত আৰু আমাৰ ডম্বৰুদাই সেয়া খাব লৈছে। মই ভিডিঅ' কৰি আছোঁ, তেহেঁতি কৈছে ভিডিঅ' নকৰিবা, খোৱা সময়ত ভিডিঅ' নকৰিবা। সেইটোৱে কৈ আছিলে মোক। বাকী ইমানেই আৰু ভিডিঅ'টো, ধন্যবাদ।